वेलकाम टू लाउखा अभयारण्य। এতিয়া বৰ্তমান আছো নগাঁও লাউখোৱা। তো ঘৰত আহিছো সেইকাৰণে লাউখোৱা আহিছো। তো আজি মানে বেলেগ ধৰণৰ হ'ব ভিডিও। আৰু এজন ফ্ৰেণ্ড আহি আছে, এজন নহয় দুজন ফ্ৰেণ্ড আহি আছে। বৰ্তমান আছো লাউখোৱা ৰোডত। এয়া পিছফালে মানে অভয়াৰণ্য এৰিয়া হয়। এই তাৰবিলাক দেখা পাইছে আপোনালোকে। এই তাৰবিলাক মোৰ পিছফালে এয়া এই তাৰবিলাক হাতীৰ কাৰণে দিয়া হৈছে। হাতী মানে সন্ধিয়াৰ পিছতে এইফালে হাতী ওলায়, তো সেইকাৰণে ইয়াত দিয়া হৈছে। চাৰিওফালে চাওক, ইয়াত কিমান ধুনীয়া সেউজীয়া পথাৰ। ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি, পুৰা মানে শাক পাচলিৰে ভৰি আছে। মই আহিছোঁ বৰ্তমান খেতিৰ মাজত, একদম পুৰা খেতিৰ মাজত আছোঁ। এয়া দেখা পাইছে আপোনালোকে তিয়হ খেতি। এয়া একদম পুৰা প্ৰেক্টিকেল চাওক আপোনালোকে তিয়হ খেতি। তো এইফালে এনেকুৱা মানে তিয়হ খেতি কৰা হয়। তো ইয়াত তিয়হ লাগি আছে ইয়াতে চাওক তিয়হ। এয়া দেখা পাইছে তিয়হ। এইফালে আছে বটি বুলি কোৱা হয়, লেচৰা। এয়া দেখা পাইছে আপোনালোকে। তো আৰু এইফালে আছে স্কোৱাছ, যিটো আমি কোৱাছ বুলি কওঁ। এয়া এইবিলাক খাবলৈ মানে বহুত ভাল, পুৰা একদম মজা লাগে পুৰা। চাওক কিমান ধুনীয়া ৰাস্তা। এবাৰ উল্টি খুলেই চেচ আৰু। এতিয়া আমি নদীৰ ওচৰত পাই গৈছোঁ। বেছি সময় নাই, ইয়াৰ পৰা নদী দেখা গৈ আছে। সেয়া অলপ গ'লেই পোৱা যাব নদী। এয়া চাওক কিমান বোকাৰ মাজেৰে আমি গৈ আছোঁ চাইকেল চলাই। চাইকেলৰ চকা একদম পুৰা মানে কেতিয়াবা ঘূৰি গৈ আছে। তথাপিও মানে পেডেল মাৰি মাৰি গৈ আছোঁ। মানে এটা জোচ, ইমান মানে জোচ ক'ৰ পৰা আহি আছে মই নিজেও গম নাপাওঁ সঁচাকৈ। চাওক কিমান বোকাৰ মাজেৰে গৈ আছোঁ। তো গাইজ পুৰা ব্ৰহ্মপুত্ৰ নদীৰ কাষত আহি গৈছে। এয়া পুৰা মানে পানী বাঢ়ি আছে এতিয়া। পানীটো অলপ লাৰি চাওক। নদীৰ কাষত আহিছোঁ যদি পানীটো নালাৰিলে কেনেকুৱা। পুৰা ঠাণ্ডা পানী হয়, পুৰা একদম ঠাণ্ডা পানী। আৰু সেইফালে মাছ মাৰি আছে, দেখা পাইছে আপোনালোকে মাছ মাৰি আছে। তাতে যাম, কি মাছ ধৰিছে চাম আৰু। তো মোৰ লগত আহিছে আৰু দুজন, তো তেওঁলোকক দেখুৱাই দি আছোঁ, দীপজ্যোতি আৰু এজন ফ্ৰেণ্ড। তো গাইজ ফাইনেলি এয়া দীপজ্যোতি। নমস্কাৰ বন্ধুসকল। এতিয়া আমি আহি পাইছোঁ বুৰবন্ধা নদীৰ পাৰত। চ' আপোনালোকে দেখিব পাই আছে চাওক কিমান পানী আহি গ'ল। আৰু এয়া ফটো উঠোৱা চলি আছে। আৰু আমাৰ কপিলে কিবা ক'ব? মই আৰু কি ক'ম, লগত আহিছোঁ আৰু ঘূৰিবলৈ। বঢ়িয়া ভাল লাগিছে। আপোনালোকে চাই থাকিব ব্লগবিলাক, ধুনীয়া বনাই অংকিতে। চ' আগতে যাওঁ আৰু আমি বাকীখিনি বহুত দিন আগতে সেই কেতিয়াবা এটা মানে ভিডিঅ' বনাইছিলোঁ ইউটিউবাৰ মিটআপ। তো সেই তাত মোটামুটি 4 মাহ আগতে দেখা হৈছিলে। তো আজি ফাইনেলি দেখোঁ কালি ৰাতি ঘৰত আহিছোঁ। তো সেইকাৰণে আজি লগ ধৰিব আহিছোঁ। তো এয়া দেখা পুৰা একদম কেমেৰাটা মই ব্লগ বনাই আছোঁ, মোৰতো চাব দেই। লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু। তো এতিয়া চাওক সেইফালে আছে ব্ৰহ্মপুত্ৰ, মানে যিটো এই কি কয় কলীয়াভোমোৰা ব্ৰিজ দেখা পাইছে আপোনালোকে। আৰু সেইটো পাৰত হৈছে তেজপুৰ।
4-5 দিন ধৰি পূৰা মানে একদম পূৰা বৰষুণ দি আছে, তো সেইকাৰণে চাওক কিমান ধাৰ আৰু পানী বাঢ়িছে ইয়াতে। সো গাইস, ইয়াতে কেইজনমান ভাইটিক মানে লগ পালো, তো ইহঁতে মানে এই বাইকটো দেখা পাইছে কাৱাসাকি বাইক হয়, তো এই বাইকটো মানে পুৰা দাঙি দিয়ে, এক চকটো পুৰা দাঙি দিয়ে, তো এইটো আপোনালোকে ভিডিঅ'ত পাই যাব। তো এই ভাইটিয়ে মানে পুৰা ইউটিউব চেনেল নাই আৰু, তো এনেই মানে সিহঁতে দাঙি দিয়ে, ইনষ্টাগ্ৰামত আছে সিহঁতৰ। তো এই বাইকটো চাওক, আচৰিত পাৰিছে দেই। সো গাইস, দাদা এজনে মাছ মাৰি আছে ইয়াতে, আপোনালোকক দেখুৱাম কি কি মাছ পালে। পাও গৈছে। Então, você acaba